নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ পাঠ মই পংকজ বৰা গতিকে শুভাকাংক্ষীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ আলোচনাত বিশেষকৈ উল্লেখ কৰিম এটা পৰিৱেশীয় সমস্যাৰ কথা নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত মাটি প্ৰদূষণৰ বিষয়ে কি কাৰণত হয় কনসেপ্টৰ বিষয়ে জানিম ইয়াৰ পৰিণতি কি হয় তাৰ বিষয়ে একেবাৰে সংক্ষেপে জানিবলৈ চেষ্টা কৰিম আশা ৰাখিছো সকলোৱে ভিডিঅটো চাই ভাল পাব আহকচোন তেতিয়াহলে আমি পুনে পুনে মূল বিষয়বস্তুটোৰ মাজলৈ যাওঁ মাটি প্ৰদূষণৰ অৰ্থ যেতিয়া মাটিৰ লগত বিভিন্ন ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু ঔদ্যোগিক আৱৰ্জনা এচিড বৰষুণ এইবিলাক মিহলি হয় তেতিয়া মাটিৰ যিটো স্বাভাৱিক গুণাগুণ থাকে এই গুণাগুণটো বা গুণাৱলীটো নষ্ট হৈ যায় আৰু ইয়াৰ ফলত কি হ'ব পাৰে ইয়াৰ যিটো উৰ্বৰা শক্তিটো নাইকিয়া হৈ যাব আৰু এই যে প্ৰক্ৰিয়াটো হয় যাৰ ফলত মাটিৰ প্ৰকৃত গুণাগুণ উৰ্বৰা শক্তিৰ হ্ৰাস পায় ইয়াক আমি মাটি প্ৰদূষণ বুলি ক'ব পাৰোঁ অৰ্থাৎ সয়েল পলিউশ্যন আখ্যা আমি দিব পাৰোঁ গতিকে ইয়াৰ কাৰণ কি আছে বা ফল কি হ'ব পাৰে তাৰ বিষয়ে আমি চমুকৈ আলোচনা আগবঢ়াম মাটি প্ৰদূষণৰ মুখ্য কাৰকবিলাক আমি যদি বিশ্লেষণ কৰোঁ তেতিয়া দেখা পাম যে আধুনিক কৃষি কাৰ্যই অত্যন্ত এই মাটি প্ৰদূষণৰ প্ৰধান কাৰক কাৰণ বৰ্তমান সময়ত আধুনিক কৃষি কাৰ্য কৰোঁতে অত্যাধিক উৎপাদনৰ আশাত ৰাসায়নিক সাৰ আমি অত্যাধিক ব্যৱহাৰ কৰিছোঁ কীটনাশক দ্ৰব্য অপতৃণনাশকৰ ব্যৱহাৰ কৰিছোঁ অনিয়মিত জলসিঞ্চন প্ৰক্ৰিয়া ব্যৱহাৰ কৰিছোঁ ইয়াৰ ফলত কি হৈছে আমাৰ মাটিৰ দ্বাৰা নষ্ট হৈছে ইয়াৰ স্বাভাৱিক গুণাগুণাৱলী হ্ৰাস পাইছে গতিকে এইবিলাক কাৰণত মাটি প্ৰদূষিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে দ্বিতীয় কাৰণটো হৈছে উদ্যোগ আৰু কল কাৰখানা ঔদ্যোগিক আৱৰ্জনা যিবিলাক ঔদ্যোগিকৰণ নগৰীকৰণ হৈছে তাৰ আশে পাশে যিবিলাক ঔদ্যোগিক আৱৰ্জনা ইণ্ডাষ্ট্ৰিয়েল ৱাষ্ট প্লাষ্টিক কাঁচ বিষাক্ত পদাৰ্থ খনিজ পদাৰ্থ আহৰণৰ সময়ত যিবিলাক দ্ৰব্য ওচৰৰ মাটিখিনিত পৰি যায় সেইবিলাকে কি কৰে এই মাটিখিনি দূষিত কৰে যাক আমি মাটি প্ৰদূষিত হোৱা বুলি কওঁ একে সময়তে আটাইতকৈ ডাঙৰ কাৰণটো হৈছে বনাঞ্চল ধ্বংস কাৰ্য অৰ্থাৎ আমি মুকলি কৰিছোঁ বিভিন্ন মাটি পাহাৰ হাবি জংঘল মুকলি কৰি তাত বনাঞ্চল আঁতৰাই তাত আমি উদ্যোগীকৰণ আৰম্ভ কৰিছোঁ ঘৰ নিৰ্মাণ কৰিছোঁ খেতি বাতি কৰিছোঁ ৰাস্তা নিৰ্মাণ কৰিছোঁ তাৰ কাৰণে গছখিনি আমি কাটি পেলাইছোঁ ফলত মাটিৰ গঠন স্বাভাৱিক গুণাগুণ বৰষুণৰ পৰিমাণ ইয়াত সাল সলনি ঘটিছে গতিকে এইবিলাক কাৰণত কি হৈছে আমাৰ মাটি প্ৰদূষণৰ যিটো তীব্ৰতা অতি বৃদ্ধি পাইছে ক্ষিপ্ৰ হাৰত যে মাটি প্ৰদূষণ যে হৈছে ইয়াৰ ফলতো প্ৰভাৱ পৰা দেখা গৈছে প্ৰকৃতিত মাটিৰ প্ৰভাৱবিলাক কেনেকুৱা হ'ব পাৰে উৰ্বৰতাৰ হ্ৰাস উৎপাদন ক্ষমতা কমি যোৱা জৈৱ বৈচিত্ৰ্যৰ হ্ৰাস ঘটিছে পানী আৰু বায়ু প্ৰদূষণৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা গৈছে গতিকে আমি শেষত কি ক'ব পাৰোঁ যে মাটি হ'ল জীৱনৰ আমাৰ আধাৰ সেয়েহে মাটি প্ৰদূষণ ৰোধ কৰাটো আমাৰ সকলোৰে বাবে দায়িত্ব আছে অৰ্গেনিক কৃষি কাৰ্য বন সংৰক্ষণ আৱৰ্জনা ব্যৱস্থাপনা এই সকলো পদক্ষেপেৰে মাটি আমি ৰক্ষা কৰিব পাৰোঁ গতিকে আশা কৰিছোঁ আমাৰ আজিৰ এই ভিডিঅ'টো সকলোৰে মনপুত হ'ব সকলোৱে আশা কৰিছোঁ মোৰ এই ফেচবুক পেজখন ফ'ল' কৰিব পংকজ বৰা নামত আছে লগতে মোৰ যিটো ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ